বাকলি আপোনাক কৈছোনে নাই এনেকে ফোন কৰি অশান্তি নকৰিব বুলি কিয়নো বাৰে বাৰে ফোন কৰি আছে ময়ো মানুহে মোলে প্ৰেম জাগিছে ন মই আকৌ বেলেগ ছোৱালীৰ নিচিনা নহয় দেই থানালে মাতি জাৰি পুকি প্ৰেম বাস কৰি দিম আকৌ মই নেক্সট টাইম যদি ফোন কৰ নহয় চালবে কি কৰিম মই মাৰ খাবলৈ যদি মন নাই ফোন ৰাখ তাক ইমানকে গালি পাৰি আছো তোক ভিনিয়ে ৰখ গম পাইছো দিয়ক কালি যে থানালৈ আহিছিল ল'ৰাটো দেখাত কিন্তু বেয়া নহয় আপোনাৰ লগত মিলেও মাথাটো গৰম হৈ আছে ঠাণ্ডা কৰিবলৈ তোকে আকৌ সেই নলালে দলিয়াই দিম মই কি কৰিলোনো যা যা জীৱনত যি কামে নকৰা আগতে আনৰ বিশ্বাসী হ'বলৈ শিকিবা তেতিয়াহে কৰি থকা কামটো তুমি আগুৱাই নিব পাৰিবা তোমাৰ কাৰণে এটা কোম্পানীৰ বদনাম হৈছে যি কাম কৰা সততাৰে কৰিবা হয় ছাৰ আচলতে মই কিছু ঘৰুৱা অসুবিধাৰ বাবে টকা কেইটামান ধাৰলে ল'ব লগা হ'ল সেয়েহে মানুহে দিয়া কেবুলৰ টকাখিনি খৰচ কৰিব লগাত পৰিল এনেকুৱা ছাৰ আগলৈ সমস্যা নহ'ব ছাৰ সমস্যানো নাথাকে কাৰ তুমি সঁচা কথাটো ক'লেই হ'ল এইকেইটা আপুনি বেয়া নাপাব মই সোনকালে আপোনাৰ টিভিটো ৰিচাৰ্জ কৰি দিয়াৰ ব্যৱস্থা কৰিম মই বেয়া নাপাওঁ খালি এইবিলাকৰ পৰা তুমি পাৰ পাই লোৱা আহিছোঁ ছাৰ ঠিক আছে যোৱা সন্ধ্যা গৈ আছোঁ কি হ'ল আজি নিউজ চাব লাগিব ছাৰ আমাৰ চলচ্চিত্ৰ নীতিখন চৰকাৰে গ্ৰহণ কৰিলে নহয় এম ছাৰ আহিছে আৰু একেলগে বহুত এক্টৰ এক্ট্ৰেছ দেখিম আজি হয় নেকি ধন্যবাদ হে আৰু দেই কি কৰি আছ অমুকুতা চাপ এটা কৰি আছ নিজৰ বুলি কি কৰিছা থানাখন মানে অকণ ডিজিটেল কৰিম বুলি ভাবিছো এইখিনি কথা এষাৰ মন কৰিব দেই মানে থানাখন এটা নতুন ৰং সানিম বুলি ভাবিছো কেনেকুৱা নতুন মানে ধৰক আপুনি থানাখনলৈ আহিছে 1 কিলোমিটাৰ আগৰ পৰা লাইট চাইট একে জাকত জিলিকা হৈ থাকিব থানাখনৰ গেটখন খুলিম বুলি ভাবিছে কিন্তু খুলিব নালাগে নিজে নিজে খোল খাই যাব ভিতৰত দেখিছে এখন ডাঙৰ গাৰ্ডেন বিভিন্ন মালিয়ে পানী দি আছে ফুলত আপুনি গৈ চিৰিত উঠিম বুলি ভাবিছে কিন্তু আপুনি উঠিব নালাগে লিফ্টে আপোনাক ওপৰলৈ লৈ যাব পানী টাইলছ মোক চোন এভৰিথিং বস্তু লগাই দিম ধুনীয়া ভাবিছ মানে মই এনেকে ভাবিছো মানে মই মৰিলো নিজৰ বুলি কি হৈছে কিয় টনাটনি এইবোৰ ছাৰ ছাৰ এই বুঢ়াটোৱে শেষ কৰি দিলে মোক একেবাৰে চেছ কৰি দিলে তাই বস্তু এইবিলাক কি কৰিছ তাই মোৰ ভণ্টিৰ নিচিনা ভাইটি কি কাম কৰিছ কি কৰিলো মই আহকচোন এইফালে এইফালে আহকচোন কি হৈছে বিটি কোৱাচোন ছাৰ কালি মোক বসুদাই বিয়াৰ কথা কৈ মোক দেখুৱাবলৈ ল'ৰা এটা লৈ আনিছিলে ল'ৰাটোৱে তোমাক কিবা কৰিলে নেকি পচন্দ কৰিছে মোক বিয়া পাতে হেনো মোক তাৰ বসুদায়ো ক'লে লগৰটো ভাল বুলি সেইটো কাৰণে মই ফোন নাম্বাৰটো দি দিলো ফোন নাম্বাৰ দিয়াৰ পৰা ফোন মাৰি মাৰি মোক পাগল কৰি দিছে ৰাতিও শুবলৈ দিয়া নাই নহয় ফোনৰ ওপৰত ফোন ভিডিঅ' কল কৰি থাকিব লাগে তাক এই বস্তু এই পুৰাণৰ কাৰণে হৈছে ছাৰ আৰে ছাৰ মই তাক বেয়া বুলি নাজানো নহয় ই মোৰ ভাল বন্ধু সেনেকা কৰিব বুলি মই নাজানো নহয় বন্ধু কাৰ বমটো চুটত মই মণিকেৰি শিলচৰলৈ নোযোৱাকে আছো আৰে ঐ কি ফুটুৱা কথা কৈ আছে মই ফটোৱা কথা কোৱা নাই তোৰ কামবোৰ ফটোৱামি হৈছে কি কৰিছো মই মৰমতে থাককচোন নহয় ছাৰ তাই মোৰ ভণ্টিৰ নিচিনা ওলা মই নিয়াই দিম ককায়েকটো থাকোঁতে ভণ্টি এইটো ৰ'ব আপুনি এতিয়া ডিউটিত নাই যি কৰিব আমাৰ থানাৰ পুলিচে কৰিব পাহৰিয়ে থাকিলো কথা নাই বতৰা নাই ফোন নম্বৰটো খুজিছে বুলি কিয় দি দিব লাগে তাৰ বসুদাই ভাল লগৰ বুলি কোৱাৰ কাৰণেহে আৰু হৰি আপোনাৰ এইবিলাক কৰিবলৈ কি দৰকাৰ নহয় ছাৰ সি মোৰ ভাল বন্ধু সি বিয়া কৰিম কোৱাৰ কাৰণে মই ইয়াৰ নাম্বাৰটো দিলো সি ভাল ভাবেওতো তাক ফোন কৰিব পাৰে না ছাৰ চব মানে আৰু শুনা তোমালোক দুইজনীকে কৈছো ছোৱালী মানুহ আগলৈ অলপ সতৰ্ক হৈ থাকিবা আৰু বসুমতাৰী আপোনাৰ বন্ধুক ক'ব চিজিল হৈ থাকিবলৈ নহ'লে
নহ'লে কিন্তু চুচৰাই আনি লকাপত ভৰাম। যাওক কওকগৈ। হ'ব ছাৰ। যোৱা, তোমালোকে কামত ধৰাগৈ যোৱা। ছাৰ কওক, মই এতিয়া কি কৰোঁ? ঘৰলৈ যাওক। কথাখিনিতো বেয়া চিন্তা কৰা নাই আৰু ৰিপেয়াৰিং কৰিবলৈতো বহুত পইচা লাগিব। এই পইচা এতিয়া চৰকাৰী সাহায্য পুঁজিৰ পৰা আহিব নে থানাৰ পৰা দিব? ইনচে মিলিয়ে ক'ত চৰকাৰে দিব? কালেকশ্যন কৰিব লাগিব। ইমান পইচা কেনেকে কালেকশ্যন দিব? চাওক, এইখিনি কথা এষাৰ মন কৰিব দেই। মই ভাবিছোঁ থানাত থকা কেছ ডায়েৰীখন, কেছ ডায়েৰীৰ পৰা বিভিন্ন চুৰ ডকাইতৰ নামবিলাক মই উলিয়াই ল'লোঁ। তাত থকা প্ৰত্যেকজনৰ পৰা 1000 টকাকৈ মই কালেকশ্যন কৰিলোঁ। থানাৰ নামত খৰচ কৰিম, থানা বঢ়িয়া। মানে কি তোৰ চোৰ ডকাইতৰ পৰা কালেকশ্যন ল'বি? মই ডেফিনেটলি দিব লাগিব, কাৰণ কি এতিয়া চাব দেই, থানাখনত থাকিব চুৰ ডকাইত, আমি থৰি নাথাকিম। যদি সিহঁতেই থাকে তেতিয়াহ'লে সিহঁতে 1000 টকাকৈ দি ডনেট কৰিব লাগিব। হয় নেকি? বাৰু মই আহোঁ। হয়নে? কথাটো আধৰুৱাকৈ গুচি গ'ল দেখোন। মুকু দাদা, মুকু দাদা, কিবা কথাত মোক বেয়া পালে নেকি বাৰু? জয়, একদম পুৰা মই ঠিক কৰি থৈ আহিলোঁ। কি ঠিক কৰিলা? ৰাজু চেত্ৰীক আকৌ। কোন তেখেত? অটো ড্ৰাইভাৰ। ৰাতিপুৱা 7টা বজাত পাই যাব। কোন যাব আমাৰ? কিয় তুমি ৰাতিপুৱা আকৌ শিলচৰ যাবা দেখোন? পাখি গজিছে আপোনাৰ? পাখি গজিছে। মোৰ আকৌ কি পাখি গৈছিল? কোনোবা ফালে যোৱা আচ্ছা। আপোনাৰ কাপোৰ ভৰাইছো। মই কলৈ যাম? কিয় কাইলৈ ৰাতিপুৱা শিলচৰলৈ নাযাব জানো? পায়নৰ ঘৰত খোল, তহঁতে মোক খেদুকে আছ। চাকৰি কৰিছে যেতিয়া যাবতো লাগিবই। হেৰা, যাবতো লাগিবই। কেইদিনমান থাকি আপুনি আকৌ ট্ৰেন্সফাৰ লৈ গুচি আহিব। মই বাৰু ডিজিপি ছাৰক গৈ পেলাই এপ্লিকেশ্যন এখন দি আহিমগৈ। ডিজিপি ছাৰে তোমাৰ এপ্লিকেশ্যন পঢ়িবলৈ উলুবাৰীত বহি আছে। পঢ়িব, কিয় নপঢ়িব? দিয়া খোৱা। ছাৰ কেইটাত আহিম বুলি কৈছে? 7টা বজাতে পাবহি। জলহস্তীও জগিং কৰে। গুড মৰ্ণিং। বাকী এয়া কি কৰি আছা? জগিং। জগিং। জলহস্তীও জগিং কৰে। যোৱা দেৰি হৈছে যোৱা। ঘৰটো কিয় মাৰি থৈ গ'ল? বোলো শুনিছানে? শুনিছে? হে প্ৰভু, দেখিছানে বাৰু? বেলি ওলাই মূৰৰ ওপৰত উঠিবই হোৱা নাই। ইমান গেলা গৰমত মূৰে বোলো শুনিছানে? এইবিলাক কি কাণ্ড হে? মানুহটো এনেকে কাপোৰ থৈ পেলাই কলৈ গ'লনো বাৰু? হেৰি, শুনিছানে বোলো? হেৰি, পাগল ছাৰ, কি কৰি আছ? ব্ৰাছ কৰি আছো ছাৰ। চৰ লাগে?
মানুহে এনেকে শুই শুই দাঁত ব্ৰাছ কৰে এনেই আৰু ঐ কথা এটা কচোন গুৰু এটা মাৰি থৈ গৈছে নিজৰ বুলি ৰাস্তাটো অভদ্ৰাবি তহঁতৰ ছাৰ মোৰ গাত কোনো দুখ নাই ছাৰ মাটি শপত খাই গ'ল থাক থানালৈ আহ কাম আছে আৰে বাইকত কিয় বহিছ ইমিডিয়েট কাম আছে বুলি থানালৈ যাবলৈও দিয়ে বাইকত উঠিলেও নমাই দিয়ে কাৰণটো বুজিব নোৱাৰে দেই কি হ'ল যোৱাই নাই মানে নাই আৰে তোৰ লগতে মই একেলগে আছিল আশা আছিলে সেই গাৰুকেইটা মানুহৰ নিচিনাকে বনাই কাপোৰ দি থাকে এতিয়া মানুহটো নাই কিডনেপ তেনেহ'লে ভণ্টি গাভৰু ছোৱালীক পলাই নিলে কিন্তু এই গাড়ীকে বিচনাত আনিব নাই থৈছে আপুনি চিলচলে সঁচাকে নাযায় ছাৰ নেযায় আছে যে গালি নেপাইছে মোৰ লাইফ মোৰ কথা আচ্ছা মোৰ লাইফটো লগত নধৰিছে এনে কি কৰি খাব প্ৰেছাৰতে চাউল কেইটামানে আলু এটা দি খাম আৰু সেইটো কথা নকৈছে জীৱনটোক কি কৰি খাব কিবা এটাতো কৰিব লাগিবই নিজকে আইনাত এবাৰ চাইছেনে ছাৰ মোৰ চুলি আহি আজি থুতৰি পালেহি হৈ ছাৰ এই দাড়িবিলাক আমাৰ পুৰুষৰ দুখৰ প্ৰতীক তাই থাকিলে মানে দুখ হৈ যায় সমাজে কয় আৰু আপোনাতকেতো মোৰ বেছি দুখ মোৰচোন এডালো দাড়ি নগজিছে দুই এডাল ওলাই আহে চাগে মোৰ চৰতে আকৌ সোমাই যায় মাইকী মুৰিয়াটো এইবাৰহে কি ভাল কথা কৈছে এই ভণ্টি মই ভাবি পোৱা নাই যোৱাই গ'ল কলৈ যায় ঐ এতিয়া ভাবিয়ে থাকিবি নে হাতে কামে কিবা এটা কৰিবি ন মই তাকেই ভাবিছো মই এতিয়া কি কৰোঁ তই এতিয়া ইয়াতে বহি ভাবি থাক ইফালে ছাৰ আহি ঘৰ ওলাবহি এতিয়া মই কি কৰিম এতিয়া তই অকমান আগবাঢ়ি গৈ চাই আহিব নোৱাৰ জোৱাইৰক কোনফালে যাম তোৰ মূৰলৈকে যা কোনফালে যাব লাগে ক'বতো লাগিব না নাই ছাৰ অ' সেইকাৰণে মোবাইল ছুইচ অফ হয় ছাৰ ময়ো মাৰি আছো চুইচ অফ হাতনিৰে মানে মন বান্ধি লৈছে যে তেওঁ শিলচৰ নাযায় নগলে কেনেকে হ'ব চাওকচোন ছাৰ কি যে কৰি আছে নহয় এই মানুহজনে কিবা এটা কৰিব লাগিব ছাৰ কথাটো কিবা বোলে চিনেমাৰ কামত হাতনিৰ আকৌ কিহৰ চিনেমাৰ কাম নহয় ছাৰ মই জুবিন দাৰ কথা কৈছো ঐ পাগল এইখিনি সময়ত তই কাৰ কথা ভাবিব লাগে আৰু কাৰ কথা ভাবিছ হ তোক মই অথনিয়ে কৈছিলো নে নাই জোৱাইৰক বিচাৰি যাবলৈ যাওঁ ঠাইৰ লগত একেলগে যাওঁ নেকি ঐ ছাৰ তোৰ লগত কিয় যাব ছাৰৰ কাম নাই হা অকলে যা যা একদম যাওঁ ছাৰ কথাটো ভাবিবচোন ভাবিছো কি কৰা যায় ছাৰ জাষ্ট মোক ফোনত চিনাকি কৰাই দিলে হ'ল বাকীখিনি মই মেনেজ কৰি ল'ম বাৰু ছাৰ ঐ তই এতিয়া এইখিনিৰ পৰা যাবি নে মই ছাৰৰ আগত তোক বেয়াকে ক'ব লাগিব যাওঁ ছাৰ যাওঁ দিয়ক মই পিছত লগ পাম যা
জোৱাই ৰেখা বিচাৰি যাবি ইমান মাতবোৰ নলগালে হ'ব যা তাৰ এই দুইটাই মোৰ মূৰটো পাগল কৰিহে এৰিব মানে থানাত কিবা এটা নতুন কেছ আহে কেতিয়া আহিম এতিয়া থানাৰ সব মানুহে মই কেতিয়া যাম কে আছে ভাবিছিলো মনিয়ে কান্দি কান্দি ক'ব আপুনি গ'লেগে মই অকলে থাকিব নোৱাৰো নাই ৰাতিপুৱা উঠিয়ে সোধে মই শিলচৰ কেতিয়া যাম বিপদত মানুহ চিনি পায় মোহন কোনেও বুজি পোৱা নাই মোৰ কণ্ডিশ্যনটো তোৰ বাহিৰে আৰে কিমানো মিউচুৱেল হয় মিছনটো কৰিব পাৰে আছে মই বহুতবাৰ কৈছো তই কোন বিভাগত কৰিছ মিছন ধুনীয়াকে কাগজ এখন ল'ব মগু কেইটামানে বাদাম কেইটামানে দিব মটৰ পিঁয়াজ তাত জলকীয়া লৰাই দিব কি মিছল হ'ব চা মই যদি শিলচৰলৈ গুচি যাওঁ তোকো লৈ যাম কিয় সোধ কিয় চা তাততো কোনো নাথাকে কাটি ক'ৰবাত যিমান পইচা আছে সব ইনভেষ্ট কৰিম তাৰ হোটেল খুলিম লাগিলে দেখা নাই নেকি ডাঙৰ হোটেলবিলাক যে 4 ষ্টাৰ 3